চাওক কেনেকৈ দিব লাগে এনেকৈ চাওক ভৰি এনেকুৱা দিব লাগে এটা সোমাই দিব লাগে চাওক লাহে লাহে সোমাই দিলে এটা চাওক সোমাই দিল ৰাতি 11টা বাজে এতিয়া আমি গৈ আছো ক'ত এপ'লো এতিয়া আছে আমাৰ চিটি স্কেন ইয়াৰ আজি চিটি স্কেন আছে 11:40 আমি আজি গৈ আছো ৰাতি ভিউ কেনেকুৱা চেন্নাই আপোনালোক দেখুৱাম আৰু কিবা কিবি দেখাম আপোনালোকক চাই থাকিব আপোনালোকে ভিডিঅ'টো এইটো হোটেলতে আছে আমি এই হোটেলৰ নাম হ'ল ফিফা হোম টুৰছ এণ্ড ট্ৰেভেলছ এটা মানে টুৰছ এণ্ড ট্ৰেভেলছৰো মানে টিকেট কটা হয় আৰু এইফালে আপোনাৰ আমাৰ ওচৰতে মানে হোটেলৰ ওচৰতে মানে কিবা পূজা হৈ আছে আপোনালোকক দেখুৱাম চাওক ইহঁতৰ কিবা পূজা হৈ আছে গম নাপাওঁ কি পূজা তামিল হাতৰ বহুত হাল্লা চিল্লা হৈ আছে সিহঁতৰ পূজা হৈ আছে পিছত কিবা বিৰিয়ানীও খাই আছে নাজানো কি পূজা হয় সিহঁতৰ এইটো সুধিলোঁ কিবা ভাষা কয় বুজিয়ে পোৱা নাযায় কিবা তামিল ভাষা কৈ আছে তো কিবা পূজা ক'লোঁ কয় এই পূজা বুলি কি পূজা নাম নাজানো আৰু মোৰ প্ৰায় দোকান বন্ধই হৈছে কেইখনমান দোকানহে খোলা আছে ইয়াতে আমি মেইন ৰাস্তা পালোঁ এখন চাওক মেইন ৰাস্তা এতিয়া গৈ আছোঁ আমি যিখিনি থাকোঁ সেইখিনিৰ নাম আপোনাৰ মাছ বজাৰ বুলি কয় এজন শুনা পালোঁ তো আপোনালোকে যদি কেতিয়াবা এখন চাওক এপ'লো হস্পিটেল ইমাৰ্জেঞ্চি 24/7 এপ'লো প্ৰিভেণ্টিভ হেল্থ কেয়াৰ চেকআপ এইটো হা কিন্তু আৰু এটা কথা মনত ৰাখিব ইয়াতে আহিলে যদি আপোনালোকৰ কেঞ্চাৰ পেচেণ্ট আছে কেঞ্চাৰ পেচেণ্টৰ কাৰণে কিন্তু ইয়াতে নহয় কেঞ্চাৰ পেচেণ্টৰ কাৰণে আপোনালোকে যাব লাগিব এপ'লো ছুপাৰ স্পেচিয়েলিষ্ট আপোনালোকে তাতে গ'লে ধুনীয়াকৈ তাতে আপোনালোকে ডক্টৰক দেখাব পাৰিব কিন্তু এতিয়া আমি গৈ আছোঁ আমাৰ মানে কেঞ্চাৰৰ পেচেণ্ট নাই মানে সেইকাৰণে মানে আমি গৈ আছোঁ ইয়াতে মানে যোনটো মানে ইয়াতে মেইন ব্লক বুলি আছে এটা মেইন হস্পিটেল যিখন সেইখনত আমি দেখাবৰ কাৰণে গৈ আছোঁ চাওক মেইন গেট পামেই আৰু এইখন এপ'লো অলপ জিলিকি আছে এইবিলাক হ'ল ষ্টাফ বাছ এইবিলাক এপ'লো ষ্টাফ বাছ হয় এইবিলাক মৰ্ণিং পৰা গম পোৱা যায় যে ষ্টাফ বাছ এটা লিখাও আছে এপ'লো বুলি কিন্তু এটা কথা কি এই হস্পিটেলৰ কাষত মই এটা দেখা পালোঁ যে কোনো পুলিচ দেখা নাপালোঁ কিন্তু সিহঁতৰ নিজা চিকিউৰিটি আছে চিকিউৰিটিবিলাকে নিজে মানে এইবিলাক কণ্ট্ৰল কৰি থাকে মানে গাড়ী হওক পাৰ্কিং হওক এই মেইন ৰাস্তাত হওক গোটেইখিনি এইটো চাওক আমি এপ'লো হস্পিটেলত আহি পালোঁ এখন হ'ল মেইন চাওক মেইন ব্লক বুলি লিখাই আছে এইখন হ'ল মেইন হস্পিটেল আৰু এখন আছে এইখন চাওক প্ৰ' হেল্থ বুলি লিখা আছে এইখিনিৰ পৰা ওচৰতে সেইখনত আপোনাৰ গোটেই চেকআপবোৰ হয় মানে আমি গৈ আছোঁ এইটো মেইন ব্লক লিখা আছে এইটো ইমাৰ্জেঞ্চি আছে এইফালে এইটো ইমাৰ্জেঞ্চি এইটো আছে আপোনাৰ যদি ATM আছে এইটো আছে ATM আপোনাৰ ইণ্ডিয়ান অভাৰচিজ বেংকৰ ATM আছে এইটো হ'ল সিন্দুৰী ব্লক বুলি লিখা আছে এইটো সিন্দুৰী ব্লক আৰু ইমাৰ্জেঞ্চি যিমান আছে চব মানে ইয়াতে হয় ইমাৰ্জেঞ্চি এইফালে আৰু সিন্দুৰী ব্লক এইফালে কেইটামান টেষ্ট হয় আৰু এইফালে টেষ্ট হয় আমাৰ এইফালে টেষ্ট আছে এইখন চাওক মেইন ব্লক এইখন হ'ল মেইন হস্পিটেলৰ মেইন গেট ভিতৰত আহিলোঁ এইবিলাক কাউণ্টাৰ হয় দিনত ৰাতিটো খোলা বন্ধ হৈ থাকিব এইটো হ'ল ফাৰ্মাচী এটা সব ডক্টৰৰ নাম লিখা আছে ক'ৰ কি হয় এটা সব ডক্টৰৰ নাম লিখা আছে কোনটো বিভাগৰ কোনটো ডক্টৰ এইফালে আছে আপোনাৰ ৰেডিঅ'লজি চিটি স্কেন এইফালে MRI ডপাৰ গোটেই লিখা আছে এক্সৰে চাওক এইফালে আছে আমি এইফালে যাই আছোঁ এইফালে চাওক মানুহ চাওক MRI হ'ব MRI হোৱাৰ কাৰণে পানী বোলে পূৰা ফুল পেটত পানী খাব লাগে আগতে কোৱা নাই এতিয়া কৈ আছে পানী খাব লাগে এতিয়া পানী খোৱাৰ পিছত ব্লাড পূৰা যেতিয়া প্ৰেছাৰ বাঢ়িব তেতিয়াহে MRI কৰিব ক'ত
এখন হ'ল কফি এৰিয়া, কফি চফি পোৱা যায় ইয়াতে, বেকাৰী হয়, এটা কেণ্টিন, এটা আপোনালোকে চব পাব। এতিয়া নাই, খালী হৈ আছে এতিয়া, এতিয়া চব খালী হৈ আছে, আছে কিবা কিবি, কিন্তু এতিয়া চব খালী, এতিয়া ৰাতি হৈছে ন, 11টামান বাজে। ইয়াতে কফি শ্বপ আছে, কফি চফি চব খাব পাৰে। খালে খাব পাৰে। আমাৰ এখেত আছে, এখেত হ'ল এইখিনি एपोलोर कैंटीनर कैंटीन। ओके, आप यहाँ कितने बजे तक रहते हैं कैंटीन में? रात को 24 आवर्स। हाँ, 24 आवर्स एक कैंटीनটো খোলা থাকে। আপোনালোকে যদি আহে ৰাতি কৰি কেতিয়াবা টেনশ্যন ল'ব নালাগে, ইয়াতে আপোনালোকে চাহ পাব, কফি পাব। এই যে ৰাতি শেষ হৈছে, বৰ্তমান কেক চেক এইবিলাক শেষ হৈছে, ৰাতিপুৱা ফ্ৰেছ মাল আহে, আপোনালোকে ইয়াতে আহিলে খাব পাৰিব। ঠিক আছে, এখনত কৰি চিটি স্কেন MRI। এটা ইণ্টাৰেষ্টিং কথা, আমাৰ এখেতে যে মানে মোৰ লগৰজনে যে চিটি স্কেন MRI কৰিব, যদি পাৰোঁ পাৰ্মিশ্যন যদি দিয়ে, মই চিটি স্কেনৰ আপোনালোকক ভিডিঅ' দেখুৱাম, ঠিক আছে? যদি পাৰ্মিশ্যন দিয়ে, খালি দোৱা কৰোঁ যদি পাৰ্মিশ্যন দি দিয়ে, ঠিক আছে? আমি চিটি স্কেনৰ অলপ দেখাব যে সেইটো আমি পাৰ্মিশ্যন পাই গৈছোঁ, যাব ইয়াৰ চিটি স্কেন হ'ব, তেতিয়া আমি দেখাম আপোনালোকক চিটি স্কেন কেনেকৈ কৰে। তো লাইভ আজি চাম, নিজে কোনোদিন চোৱা নাছিলোঁ, আপোনালোকে চাব কেনেকৈ কৰে। এখন হ'ল MRI সিটি स्कैनर मशीन, अंदर जा सकते हैं भैया जी? थैंक यू। सिटी स्कैनर वेन मेसिन सब केनेকৈ দিব লাগে, এনেকৈ সব ঘড়ী এনেকৈ দিব লাগে, এটা সময় দিব লাগে, এটা সব লাহে লাহে সময় দিলে, এটা সব সময় দিল। अभी बोलने के बाद लंबा श्वास ले, अंदर से बंद रखिए, छोड़ना बुलाया गया। এতিয়া ক'ব, এতিয়া মানে মুখা বন্ধ কৰি দিব দিছে, জোৰে কৰি মুখা বন্ধ কৰিছে, আকৌ এদিন सांस কৰিছে। छोड़िए, जोर से लंबा श्वास ले लो, बंद कर दो, सांस छोड़िए, ऐसा करो तक बोलेंगे। क्या बात है आपका? बंद हो गई हिंदी में ক্লজ। এইখিনিয়ে পাৰ্মিশ্যন দিছে, এতিয়া ভিতৰত মানে পাৰ্মিশ্যন নাই, এতিয়া মানে কি ৰেডিয়েশ্যন আহিবতো, সেইকাৰণে মানে দিয়া নাই। আৰু মানে যোনজন মানুহে কৈছে সেইজন মানুহে মানে সিহঁতৰো মানে অলপ ওপৰত বছ থাকে ন, সিহঁতৰ যদি দেখা পায় কথাটো বেয়া আছে, সেইকাৰণে মানুহজনে ক'লে যে নিজৰ লগতে ৰাখক ভিডিঅ'টো, পাৰিলে নিদিব। মই ক'লোঁ নহয়, আপোনাৰ ফেচটো নেদেখাম, টেনশ্যন ল'ব নালাগে। এতিয়া ক'ল যে হ'ব ঠিক আছে, দিব পাৰে বুলি। মানুহজনে ফটোতে ক'লে যে ইংলিছ টকা আছে বুলি ক'লে, বুজিছা? সেই মানুহজনক দিয়াৰ কাৰণে সিহঁতক ধন্যবাদ জনালোঁ। মানুহজন নাহে, ভিতৰত সোমাইছে। এতিয়া আমি ওলাই যাওঁ, আমাৰ ৰুমলৈ যাম এতিয়া, আমাৰ কাম শেষ। আকৌ আমাক সোমবাৰে ৰিপৰ্ট দিব। তো আপোনালোকে ভিডিঅ'টো চাব, যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কালি যাম, আকৌ এবাৰ কৈ দিলোঁ, কালি যাম আপুনি মেৰিনা বিচত যাম, কালি ছানডে আছে। তো আপোনালোকৰ ভিডিঅ'টো দেখাম, আপোনালোকে ভিডিঅ' চাব। আজিৰ কাৰণে গুড নাইট।